নমস্কাৰ, মই বিশেষ এটা কাৰণত এই ভিডিঅ'টো বনাইছোঁ আজি। আপোনালোকে জানে মই কিছু খেতি কৰিছিলোঁ, উন্নত জাতৰ অমিতা কিছুমান লগাইছিলোঁ। এয়া চাওক, মাঘৰ বিহুৰ নামত যোৱা নিশা দুষ্কৃতিকাৰী তাণ্ডৱ লীলা হ'ল। গোটেই অমিতা গছবিলাক প্ৰায় 90% অমিতা গছ কাটি খাস্তাং কৰি দিলে। এয়া চাওক, মাঘৰ বিহুৰ নামত দুষ্কৃতিকাৰী তাণ্ডৱ। মই সম্পূৰ্ণকৈ দেখাইছোঁ। প্ৰায় 90% গছ কাটি তহিলং কৰিলে যোৱা নিশা। এয়া চাওক, মাঘৰ বিহুৰ নামত অসমীয়াই অসমীয়াৰ ওপৰত কি অত্যাচাৰ কৰিছে। এয়া চাওক, অসমীয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ। মাঘৰ বিহুৰ নাম মাঘৰ বিহু চুৰি কৰা পৰম্পৰা নামত। এয়া চাওক, গছবিলাক ভাঙি দিছে, কিছুমান ভাঙি দিছে, কিছুমান কাটি দিছে। এয়া চাওক, অসমীয়াই অসমীয়াৰ ওপৰত মাঘৰ বিহুৰ নামত তাণ্ডৱ লীলা কিদৰে চলাইছে। এয়া চাওক, গোটেই অমিতা গছবিলাক কাটি তহিলং কৰি দিলে। এয়া চাওক, মাঘৰ বিহুৰ চুৰি কৰা পৰম্পৰাৰ নামত দুষ্কৃতিকাৰী তাণ্ডৱ। অসমীয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ। এয়া চাওক, অসমীয়াই অসমীয়াৰ ওপৰত মাঘৰ বিহুৰ নামত অত্যাচাৰ, চুৰি কৰা পৰম্পৰাৰ নামত। প্ৰায় 90% গছ কাটি তহিলং কৰি দিলে। এয়া চাওক, আপুনি কি বুলি ক'ব? কিবা বিহাৰীয়ে খেতি কৰিছোঁ নেকি বাৰু, নে বঙালীয়ে খেতি কৰিছোঁ? এয়া চাওক, অসমীয়াৰ খেতিৰ ওপৰত অসমীয়াৰ তাণ্ডৱ মাঘৰ বিহু পৰম্পৰাৰ নামত। এইবিলাক চাওক, গোটেই কাটি খাস্তাং কৰি দিলে। এইবিলাক চাওক, মাঘৰ বিহু পৰম্পৰাৰ নামত অসমীয়াই অসমীয়াৰ ওপৰত তাণ্ডৱ লীলা। চুৰি কৰিছে ঠিক আছে, খাবলৈ নিছে, তাত ক'বলগীয়া নাই, কিন্তু এইবিলাক কি কাৰ্য? অসমীয়াৰ ওপৰত মাঘৰ বিহুৰ নামত চুৰিৰ নামত পৰম্পৰা। এয়া চাওক।